নমস্কাৰ ৰন্থলী গহনাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম মই স্বপন বনিয়া আগতেও 2-3টা মান ভিডিও মই ইউটিউব চেনেলটোত আপলোড কৰিছো সকলোৱে ভাল পাইছে আৰু সকলোৱে কৈছে যে পাৰিলে আপুনি কাৰখানাৰ পৰা এটা ভিডিও বনাব গতিকে আজি কাৰখানাৰ পৰা এটা ভিডিও বনাইছো দেৰি নকৰো সময় খুব কম গতিকে মই ডিজাইনবোৰ দেখাও আমাৰ ইয়াত প্ৰথমতে কৈছো আমাৰ ইয়াত ৰিটেল আৰু হোলসেল দুইটাই কৰা হয় এটো লং গলপটা ইয়াৰ লগত আপোনাৰ কানৰ হ্যাঙ্গিং হ'ব আৰু এটো হেনপটা ডিজাইন এটো হেনপটা সেট ইয়াৰ লগতো কানৰ হ্যাঙ্গিং হ'ব ফুলিবোৰ দেখালে মোৰ গহনা বহুত আছে মোৰ ফুলিবোৰ দেখালে সময় নিমিলে গতিকে আপোনালোকক অকল ডিঙিডাল দেখাইছো এটো মেশ ডিজাইন কৰিছো লটকন পাত্তি তলত এনেকৈ চেন ৰুমাইছো সৰু সৰু বিটস দি পেলাই আপোনালোকক লাগিলে স্ক্ৰিনশ্বট দিব আৰু স্ক্ৰিনশ্বট মাৰি মোৰ WhatsApp নম্বৰত সেন্ড কৰিব আমাৰ ইয়াতে ৰিটেল আৰু হোলসেল দুইটাই কৰা হয় এটো স্কোয়াৰ গলপটা এটো স্কোয়াৰ গলপটা এটো এনেকৈ উঠা স্কোয়াৰ গলপটা লগৰ কানৰ জয় হ্যাঙ্গিং হ'ব আৰু এইবোৰ দুগদুই গলপটা আপোনালোকে দেখিছে ইয়াত ৰিটেল আৰু হোলসেল দুইটাই কৰা হয় আপোনালোকক লাগিলে স্ক্ৰিনশ্বট মাৰি পেলাই দিব পাৰে কিন্তু আপোনালোকে হোলসেল হলে 5টা সেট লব লাগিব মিনিমাম এটো ডাঙৰ বিগ সাইজ মিনা জুনবেৰী ইয়াৰ কানৰজোৰ দেখাই দিছো কানৰবোৰ দেখাবলৈ সময় অলপ কম তথাপি দেখাই দিছো কানৰবোৰ এনেকুৱা হয় মিনা জুনবেৰী বিগ সাইজ ৰিটেল আৰু হোলসেল দুইটাই কৰা হয় আপোনালোকক লাগিলে স্ক্ৰিনশ্বট মাৰি আপোনালোকে দিব পাৰে গলপটা মাল্টি কালাৰ ৰেড গ্ৰীন ব্লু কানৰজোৰ হ্যাঙ্গিং হয় কানৰজোৰ দেখাবলৈ সময় নাই বেয়া নাপাব পিছত দেখাম এটো ৰেড কালাৰ কৰিছো ৰাউন্ড গলপটাই হয় ৰেডত আৰু এটো জাপি কৰিছো এটো জাপি ডিজাইন কৰিছো কানৰজোৰ হ্যাঙ্গিং হ'ব এনেকৈ আজিকালি বহুতে বিটছবোৰ বিচাৰে আজিকালি ঘেচিমনিবোৰত পিন্ধিবলৈ মানুহে অলপমান টান পাইছে গতিকে পিটছত কৰিছো তলত এনেকৈ বিটছবোৰ ওলমাই দিছো চেন দি এটো বেনা সেট আপোনালোকে জানে চাগে এটো বেনা ৰিটেল আৰু হোলসেল দুইটাই কৰা হয় আপোনালোকে লাগিলে স্ক্ৰিনশ্বট মাৰি মোলে দিব পাৰে আৰু এইকিটা দেখাইছো সৰু সৰু থুৰিয়া আগতে আমাৰ আইতাহঁতে পিন্ধিছিল সৰু সৰু থুৰিয়া আজিকালি সকলোৱে পিন্ধিব পৰাকৈ কানৰ ফুটাবোৰ যেহেতু আজিকালি সৰু গতিকে সকলোৱে পিন্ধিব পৰাকৈ এইবোৰ থুৰিয়া বনাইছো ৰিটেল আৰু হোলসেল দুইটাই কৰা হয় আপোনালোকে লাগিলে স্ক্ৰিনশ্বট মাৰি পেলাই মোলে পঠাব পাৰে আৰু লাষ্টত দেখালৈ এখন দুগদুগিটো সকলোৱে ভাল পায় কানৰজোৰ হ্যাঙ্গিং হ'ব ঠিক আছে গহনাবোৰ বহুত আছিল গতিকে আনা বহুত আছে নেক্সট আকৌ ভিডিও বনাম গতিকে আজিলৈ ইমানেই ধন্যবাদ